হে অসমত জি হাজাৰিকা ৱেল আমি লাষ্ট ভিডিঅ'টোত ডোমেইন কি হয় তাৰ বিষয়ে ডিছকাছ কৰিলোঁ তো এতিয়া আমি স্পেমিঙৰ বিষয়ে ডিছকাছ কৰিম আৰু এইটো মই অলৰেডি কৈছোঁ যে ইণ্টাৰনেট পৃথিৱীখনত যদি ঠগ খাবলৈ মন নাথাকে তেন স্পেমিং কি ভালকৈ বুজি ল'বা আৰু স্পেমিং কেনেকৈ কি হয় এইবিলাক তোমালোকে ডিটেইলছ জানি ল'বা অ'কে আৰু স্পেমিং বিষয়ে অকল এইটো ভিডিঅ'তে সম্পূৰ্ণ বুজাই দিম যে এইটো সম্ভৱ নহয় তেনেকৈ হ'লে ভিডিঅ'টো 2-3 ঘণ্টা দীঘল হৈ যাব বাট মই 4-5 মিনিটত যিমানখিনি পাৰোঁ সৰল ভাষাত তোমালোকক বুজাব ট্ৰাই কৰিম আৰু তোমালোকে ডিটেইলছ অবভিয়াছলি জানি ল'বা ঠিক আছে তো এতিয়া স্পেমিং কি অলৰেডি তোমালোকৰ চাগে আইডিয়া হৈ গৈছে কাৰণ মই এনেকৈ কৈ আছোঁ ঠগ বোলা ৱৰ্ডটো কৈ আছোঁ সেইটোৱেই যে ইণ্টাৰনেটত বিভিন্ন ধৰণৰ স্পেমিঙৰ বিভিন্ন ধৰণ আছে অকল ঠগ খোৱা বুলি নহয় লাইক কিবা এটা মানে আননোন কিছুমান চ'ৰ্চ অ'কে লাইক আনঅথৰাইজ বা মানে আনইথিকেল কিছুমান চ'ৰ্চ ৱেবছাইট হওক কিবা বেলেগ ছাৰ্ভাৰ হওক তো সিহঁতে তোমাৰ কিবা ইমেইল এড্ৰেছ হওক আমি নেক্সট ভিডিঅ'টো ডিছকাছ কৰিম ইমেইল কি হয় তো বা বেলেগ যিয়ে নহওক এনি কাইণ্ড অফ তোমাৰ ইনফৰমেশ্যন পাই গ'ল তো সেইখিনি মিছ ইউজ কৰিব পাৰে তাৰপিছত তোমাৰ পৰা কিবা বস্তু চুৰ কৰিব পাৰে তোমাৰ পৰা কিবা পটাই কৰি মানে ধৰি লওক তুমি কনচিয়াছ নহ'লা বা ভালকৈ VPN ইউজ নকৰিলা বা IP-টো তোমাৰ কিবা কাৰণত মানুহে গম পাই গ'ল যিয়ে নহওক কিবা নহয় কিবা এটা হেৰি হৈ মানে মানুহে গম পাই গ'লো তোমাৰ তাৰ থ্ৰুৱেদি ফ্ৰড হ'ল ইন দ্য চেন্স এইটোৱে নহয় যে অকল তোমাৰ পৰা ATM-ৰ পৰা পইচা নিছে তেনেকুৱাই নহয় এনি কাইণ্ড অফ স্পেমিং হ'ব পাৰে মোটামুটি যিকোনো এটা বস্তু যিটোৰ থ্ৰুৱেদি তোমাক জবৰদস্তি কৰা হৈছে তোমাৰ পৰা কিবা ফাইদা উঠোৱা হৈছে তো সেইটো ইণ্টাৰনেটত ইনশ্বৰ্ট স্পেমিং বুলি কয় তো এতিয়া তুমি নিজেই ভাবিছোৱা প্ৰেক্টিকেল ফিল্ডখনত মানে যিখন আমাৰ ৰিয়েল ৱৰ্ল্ড আছে আমাৰ যিখন পৃথিৱীত আমি মানুহৰ লগত মিলা মিছা কৰিছোঁ তাত কিমান ধৰণৰ স্পেমিং হয় লাইক মানুহে আমাক কিমান ধৰণৰ ঠগ দিব পাৰে আমাক কিমান ধৰণে ইউজ কৰিব পাৰে বিভিন্ন ধৰণৰ নিজৰটো আইডিয়া হৈ গৈছে এবাৰ যদি ভাবি চোৱা লাইক মানুহে মোক কেনেকৈ ফাইদা উঠাইছে এইটো বস্তুৰ পৰা মোৰ অমুকটো এডভান্টেজ লৈছে ঠিক তেনেকৈ ইণ্টাৰনেটত যদি লয় সেইবিলাক স্পেমিং বুলি কোৱা হয় লাইক বাৰে বাৰে এটা কথা তোমাক ফ'ৰ্চ কৰি আছে বা যিয়ে নহওক তেনেকুৱা ধৰণৰ কথা ঠিক আছে তো ইয়াৰ পৰা বাচাৰ এটাই উপায় হৈছে তুমি ইণ্টাৰনেটৰ বিষয়ে প্ৰপাৰ নলেজ থাকিব লাগে ঠিক আছে তাৰ কাৰণে ইণ্টাৰনেট বেছিক কোৰ্চটো অবভিয়াছলি মই ডিজাইন কৰিছোঁ যাতে প্ৰত্যেকটো বস্তু সোমাই যায় তোমালোকে ইণ্টাৰনেট পৃথিৱীখনত সোমালে ডিজিটেল মাৰ্কেটিং কৰিলে বা এনি কাইণ্ড অফ এক্টিভিটি কৰিলে তোমালোকে সাধাৰণতে যাতে ফ্ৰড হোৱাৰ চান্স নাথাকে বা কিবা এটা ধৰা আনইথিকেলি যাতে বস্তু হোৱাৰ চান্স নাথাকে ঠিক আছে তো সেইটোৱে স্পেমিং ইন শ্বৰ্ট তো ইয়াৰ পৰা বাচিবলৈ কি নিজে সাৱধান হৈ থাকিবা তাৰপিছত পাৰিলে সদায় VPN ইউজ কৰিবা VPNটো ইউজ কৰিলে মানে পাৰিলে প্ৰিমিয়াম VPN ইউজ কৰিবা মানে কিনি লোৱা VPN ফ্ৰী VPNবিলাকে এগেইন তোমালোকৰ ইনফৰমেশ্যনবিলাক কি গেৰাণ্টি আছে কাৰণ ফেচবুকৰ নিচিনা এটা ৱেবছাইটে যদি তোমালোকৰ ডিটেইলছবিলাক লিক কৰিব পাৰে দেনটো এইবিলাক VPN সৰু সুৰা এটা ফ্ৰী ৱেবছাইট হয় ঠিক আছে তো সেইটোৱেই তো তাত তোমালোকে তেনেকৈ ডিছকাছ কৰিবা হোৱাটছআপৰ গ্ৰুপত আমিতো আপডেটেড দিয়ে থাকোঁ আৰু স্পেমিং কি তাৰপিছত VPN কেনেকৈ ইউজ কৰে সেইবিলাকতো আমি মানে অলৰেডি আপডেট কৰিছোঁ আৰু যদি কোনোবাই এতিয়ালৈ কানেক্টেড হোৱা নাই হোৱাটছআপৰ আমাৰ ফৰ্মখন ছাবমিট কৰি দিয়া তাত আমি আপডেটেড কৰি থাকিম তো সেইটো তোমালোকৰ নিজৰ চইচ হ'ব তোমালোকক প্ৰাইভেটলি আপডেট কৰিব লাগে নে গ্ৰুপতো থাকিব পাৰা অ'কে নিজৰ চইচ যি নহওক স্পেমিং কি গম পাই গ'লা তো এতিয়া আমি স্পেমিং আমাৰ ইণ্টাৰনেট পৃথিৱীত চবচে বেছি স্পেমিং হয় ইমেইলৰ থ্ৰুৱেদি তো ইমেইলনো কি হয় তাৰ বিষয়ে আমি জানো তো তাৰ কাৰণে আমি নেক্সট ভিডিঅ'লৈ চুইচ হওঁ অ'কে